নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত এটা বিশেষ কাৰণত আপোনালোকৰ কাৰণে মই লৈ আনিলোঁ। বৰ্তমান যিটো সময় চলি আছে, অৰ্থাৎ যে আমাৰ এতিয়া গৰমৰ পৰা যিহেতু ঠাণ্ডালৈ আহিছে আৰু এই ঠাণ্ডালৈ অহা সময়ৰ কিছুদিনৰ পাছতেই এটা বেমাৰৰ আৰম্ভণি হয় আৰু সেই বেমাৰটোৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, সেই বেমাৰটোৰ চিমটমছখিনিনো কি হয় আৰু সেই বেমাৰটো হোৱাৰ আগতে আমি কি সাৱধানতা ল'ব লাগে। আপোনাৰ যদি কয়লাৰ হওক, আপোনালোকৰ যদি লোকেল মুৰ্গী, আপোনালোকৰ যদি সোণালী মুৰ্গী অথবা ব্ৰইলাৰ ফাৰ্ম আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, সেই সাৱধানতা আপোনালোকে কেনেকৈ ল'ব, সেই সকলোবোৰ কথা আমাৰ এই আজিৰ ভিডিঅ'টোত আমি পাতিম। আৰু বলক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠাণ্ডা দিন অহাৰ পোনপ্ৰথমেই অহা বেমাৰটো হৈছে CRD আৰু CRD অহাৰ কিছুদিনৰ পাছতেই এটা বেমাৰ আহে আৰু সেই বেমাৰটো হৈছে ৰাণীখেত। প্ৰথম আপোনালোকক মই ক'ম যে ৰাণীখেতৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব। আমি প্ৰথমতে সেই ৰাণীখেতৰ বিষয়ে পাতিম আৰু শেষলৈ আপোনালোকক মই জনাম যে CRD যি বেমাৰ আহিব পাৰে, সেই বেমাৰৰ পৰা সাৱধানতা আপোনালোকে হোৱাৰ আগতেই কেনেকৈ ল'ব। আৰু যদি আপোনালোকৰ CRD আৰম্ভ হৈছে কাৰোবাৰ, তেতিয়াহ'লে আপোনালোকে কি মেডিচিন খুৱাব লাগিব, সেই সকলোখিনি কথা আপোনালোকৰ সৈতে মই আজি আলোচনা কৰিম। যিহেতু সকলোখিনি কথা আপোনালোকক মই এটা ভিডিঅ'তে জনাম, সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণমান দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। এতিয়া প্ৰথমতে আপোনালোকক মই জনাবলৈ বিচাৰিম যে ৰাণীখেত বেমাৰটো হৈছেনে, আপোনালোকৰ কি বেমাৰ হৈছে, আপোনালোকে কেনেকৈ চিনাক্ত কৰিব। তাৰ কাৰণে আপোনালোকে জানিব লাগিব যে চিমটমছখিনি কি। চিমটমছ বুলি ক'বলৈ যাওঁতে আপোনালোকে মুৰ্গীখিনিত এটা আপোনালোকে দেখিবলৈ পাব, মুৰ্গীখিনিৰ যিটো লেটিনৰ কালাৰ, সেই লেটিনৰ যিটো ৰং, সেই ৰংটো হৈছে সেউজীয়া সিহঁতে লেটিন কৰিবলৈ ল'ব। আৰু আপোনালোকে যেতিয়া ৰাতি বুলি এইটো কাৰণে কৈছোঁ, দিনত আমাৰ যিহেতু মুৰ্গী যিবোৰ ভাল মুৰ্গী সুস্থ হৈ থাকে, সেই মুৰ্গীখিনিয়ে কি কৰে, হুলস্থুল কৰি থাকে, সেইকাৰণে আপোনালোকে দিনত গম নাপাব সেই চিমটমছটো। আপোনালোকে যেতিয়া ৰাতি মুৰ্গীখিনি যেতিয়া ওপৰলৈ উঠিব, হয়তো আপোনালোকে য'ত থাকে তাতে আপোনালোকে যেতিয়া আপুনি যাব শুনিবলৈ পাব, তেতিয়া আপোনালোকে শুনিব যে ডিঙিৰ পৰা মুৰ্গীবোৰৰ কিছুমান আৱাজ দি থাকে। আৰু লগতে আপোনালোকে আমাৰ যেনেকৈ চৰ্দি হ'লে আমি হাঁচিয়াওঁ, তেনেকুৱা কিছুমান হাঁচি আপোনালোকে শুনিবলৈ পাব। তাহাঁতি মুৰ্গীৰ হাঁচিটো অকণ বেলেগ, কিন্তু আপোনালোকে আমাৰ হাঁচিটোৰ দৰে একেই শুনিবলৈ পাব। ৰাণীখেত হ'লে আপোনালোকে আৰু এটা চিমটমছ দেখিবলৈ পাব, আৰু সেই চিমটমছটো হৈছে যে মুৰ্গীখিনিয়ে কি কৰিব, দুৰ্বল অনুভৱ কৰিব, মানে সিহঁতে উইক ফিল কৰিব। আৰু তাৰপাছতে আৰু এটা লগতে দেখিব, আপোনালোকে দুৰ্বল হোৱাৰ লগে লগে তাহাঁতৰ কি হ'ব, মূৰটো আগলৈ মানে তললৈ মাটিৰ ফাললৈ দূৰ খাই যাব। তাৰপাছত আপোনালোকে কি হ'ব, মুৰ্গীবোৰ আগলৈ খোজ দিব বিচাৰিলেও পাছলৈহে যাব, তাৰমানে তেনেকুৱা দেখিব। আপোনালোকে খোজকাঢ়িব নোৱাৰা হৈ পিছলৈ গুচি যাব তাহাঁতৰ, তেনেকুৱা এটা চিমটমছ আপোনালোকে দেখিবলৈ পাব। আৰু এতিয়া কথালৈ আহোঁ আমি, যে মুৰ্গীখিনিৰ এই বেমাৰখিনি নহ'বৰ কাৰণে, ৰাণীখেত বেমাৰটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব, সেই বেমাৰটো অহাৰ 2 মাহমান আগতে আমি এতিয়া বৰ্তমান মানে এই সময়টোতে আমি প্ৰটেকশ্যনটো সিহঁতক দিব লাগিব। আৰু প্ৰটেকশ্যনটো হৈছে যে আমি এটা ভেকচিনেশ্যন কৰিব লাগিব সিহঁতক। যদি ডাঙৰ মুৰ্গী থাকে, আমি কি কৰিব লাগিব, এটা ইনজেকশ্যন দিব লাগিব। আৰু ইনজেকশ্যনটো কেনেকৈ দিব লাগিব, কি কৰিব লাগিব, সকলোখিনি মই এই ভিডিঅ'ত দেখাম আপোনালোকক। আৰু যদি আমাৰ সৰু মুৰ্গী থাকে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, সিহঁতক চকুত ড্ৰপ দিব লাগিব, মানে এটা মেডিচিন আমি চকুত দিব লাগিব সিহঁতক। এতিয়া ব'লক আপোনালোকক মই দেখাওঁ যে মুৰ্গীক আপোনালোকে ইনজেকশ্যন, ডাঙৰ মুৰ্গীখিনি কেনেকৈ ইনজেকশ্যন দিব আৰু কি মেডিচিন দিব, আপোনালোকক দেখাওঁ ব'লক। বন্ধুসকল, এইটোৱেই হৈছে এই মেডিচিনটো হৈছে ৰাণীখেতৰ বাবে ভেকচিন। আৰু ইয়াতে দেখা পাব আপোনালোকে ৰাণীখেত ডিজিজৰ কাৰণে এইটো ভেকচিন হয়, আৰু 100 ড'জেছ, মানে আপোনাৰ 100 মুৰ্গীক এই মেডিচিনটো আমি দিব পাৰিম। আৰু এই ভেকচিনটোৰ দাম বেছি নহয়, 30 টকা। আৰু গোটেই ইনজেকশ্যনে সকলোৱে মিলি আপোনালোকে 40 পৰা 50 ৰুপিজৰ ভিতৰত এই মেডিচিনটো আপোনালোকে পাই যাব। আৰু আপোনালোকে যিমান পাৰে ৰাতি এই ইনজেকশ্যনটো আপোনালোকে দিবলৈ চেষ্টা কৰিব। ৰাতি দিলে আচলতে আপোনালোকে নিজৰ যিখিনি সুবিধা, সেই সুবিধামতে কৰিব পাৰিব। কাৰণ মুৰ্গীখিনি যেতিয়া উঠি থাকিব, তাৰপিছত আপোনালোকে ধৰি মুৰ্গীখিনি ইনজেকশ্যনটো দিব পাৰিব। আৰু এইদৰে ইনজেকশ্যনটো আপোনালোকে লগাই ল'ব, এইদৰে খোল খাই থাকে। আৰু আপোনালোকক সকলোখিনি মই খুব ধুনীয়াকৈ সুন্দৰকৈ দেখাই দিম। আৰু লগত এইটো পানী আহে, আপোনালোকে কিন্তু কেতিয়াও নিজে ঘৰৰ পানী ব্যৱহাৰ নকৰিব আকৌ। এইটো আপোনালোকক ফাৰ্মাচীৰ পৰা আপোনালোকে যেতিয়া মেডিচিনটো আনিব, লগত দি পঠাব। আৰু এটা কথা মন কৰিব বন্ধুসকল, ফাৰ্মাচীৰ পৰা আপোনালোকে যেতিয়া মেডিচিনটো আনিব, সেই মেডিচিনটো কি কৰে, ফ্ৰিজত ভৰাই থোৱা থাকে, আৰু লগত আপোনালোকক কেইটকামান বৰফ দিয়ে। আৰু আপোনালোকৰ যদি ঘৰত ফ্ৰিজ নাই, তেতিয়াহ'লে আপোনালোকে মেডিচিনটো আনিয়ে লগালগ আপোনালোকে ইনজেকশ্যন কৰিবলৈ চেষ্টা কৰিব। যদি মেডিচিনটো গৰম হৈ যায়, তেতিয়াহ'লে তাৰ আপোনালোকে কোনো ফলাফল আপোনালোকে নাপাব। আৰু এইদৰে আপোনালোকে অলপমান পানী ইনজেকশ্যনটোৰে ভৰাই ল'ব। তাৰপাছত আপোনালোকে সেই যিখিনি পাউডাৰ আহে, এই ইনজেকশ্যনটো ৰাণীখেতৰ ভিতৰত, মানে মেডিচিনটোৰ ভিতৰত পাউডাৰ এটা থাকে, সেই পাউডাৰখিনিৰ লগত ইয়াৰ কি কৰিব, পানীখিনি আপোনালোকে, বহুত নহয় অলপমান পানী, সেই পানীখিনি কি কৰিব, আপোনালোকে ইয়াতে ভৰাই দিব। আৰু ভৰাই দিয়াৰ পাছত আপোনালোকে কি কৰিব,
মেডিচিনটো লাহেকৈ ল'ব আৰু লাহে লাহে আপোনালোকে এনেকৈ ঘূৰাই দিব আৰু ঘূৰাই থাকিব যাতে এনেকৈ একদম বহুত জোৰছে জোকাৰি নিদিব যাতে আপোনালোকে ইয়াতে ফেনৰ সৃষ্টি হয় অলপমান ফেন হয়তো কেতিয়াবা হ'ব পাৰে একো প্ৰব্লেম নাই কিন্তু আপোনালোকে ফেনৰ সৃষ্টি নকৰিব তেতিয়া আপোনালোকে কি হ'ব তাতে বাবুলছ যদি হৈ যায় মুৰ্গীখিনিক যেতিয়া ইনজেকশ্যন দিব তেতিয়া মুৰ্গীখিনিয়ে কি কৰিব অসুবিধা পাব আৰু আপোনালোকৰ মিহলাই হৈ যোৱাৰ পাছত প্ৰায় 30ৰ পৰা 40 ছেকেণ্ড আপোনালোকে তেনেকৈ ঘূৰাব আৰু তাৰ পাছত আপোনালোকে কি কৰিব সেই যিখিনি মেডিচিন আৰু পানীৰ যিটো মিশ্ৰণ সেই মিশ্ৰণটো আপোনালোকে ইনজেকশ্যনটোৰ দ্বাৰা ইনজেকশ্যনটো লৈ ল'ব আপোনালোকে ইনজেকশ্যনটোত গোটেইখিনি ভৰাই আপোনালোকে কি কৰিব যিখিনি পানীৰ মিশ্ৰণ সেই পানীৰ মিশ্ৰণত আপোনালোকে সেই দৰৱখিনি ভৰাই দিব আৰু সেই পানীৰ মিশ্ৰণটোত এইটো কাৰণেই ভৰাব লাগিব কাৰণ আমি মুৰ্গীক এই পানীৰ মিশ্ৰণ আৰু দৰৱৰ মিশ্ৰণটোৰ এটা জোখ লৈ সেই জোখটোৰে আমি কি কৰিম মুৰ্গীক দিম কিমান জোখ ল'ম আপোনালোকক মই কৈ আছোঁ গোটেই মেডিচিনখিনি পানীৰ লগত ভৰাই আপোনালোকে এইদৰে অলপ অলপ ঘূৰাই দিব যাতে গোটেই দৰৱখিনি পানীৰ লগত মিক্স হৈ যায় এতিয়া আমি ফাৰ্মত উপস্থিত হ'লোঁ আৰু মই ইনজেকশ্যনটো এইদৰে ভৰাই ল'ম ইয়াতে আৰু ভৰাই লোৱাৰ পাছত মই মেডিচিন ল'ম 0.5 ml মানে আপোনালোকে দেখিব তাতে ঘাট কটা থাকিব 1 ml 2 ml 3 ml 4 ml তেনেকৈ দেখা পাব ঠিক আছে সেই 1 ml আধা মানে 0.5 ml 1 ml টোৰ যিমান থাকে তাৰ আধা আপোনালোকে ল'ব ঠিক আছে তাৰপাছত আপোনালোকে কি কৰিব মুৰ্গীটো ল'ব এইদৰে মুৰ্গীটো লৈ সিহঁতক পোনকৈ ভৰাই নিদিব আকৌ ছালৰ তলত মাচুলটো যিটো মাংসপেশী থাকে সেই মাংসটো লাহেকৈ ভৰাই পেলাই সিহঁতক আপোনালোকে পুছ কৰি দিব আৰু পুছ কৰাৰ পাছত অলপমান লাহে লাহে আপোনালোকে এনেকৈ মোহাৰি দিব আৰু মোহাৰি দিয়াৰ পাছত আপোনালোকৰ মুৰ্গীটোক এটা মুৰ্গীক ভেকচিনেশ্যন কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যায় মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ এইদৰে আপোনালোকে কি কৰিব মেডিচিনটো ল'ব ঠিক আছে মেডিচিনটো লৈ আপোনালোকে চাব লক্ষ্য কৰক এইদৰে আপোনালোকে পাখি আঁতৰাই পেলাই মাংসপেশীটো উলিয়াই ল'ব ঠিক আছে মাংসপেশীটো উলিয়াই লৈ আপোনালোকে কি কৰিব ইনজেকশ্যনটো লাহেকৈ মাংসপেশীটো উলিয়াই লওক এই মুৰ্গীজনী আচলতে পাখিখিনি বহুত বেছি এইদৰে ল'ব মই খুব ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ লাহেকৈ আপোনালোকে পোনকৈ নভৰাব ধৰা হাৰ্ডিত লাগি যাব সেইকাৰণে আমি কি কৰিম লাহেকৈ মাচুলত ছাইডৰ পৰা ভৰাম আৰু লাহেকৈ আপোনালোকে পুছ কৰি দিব আপোনালোকে হয়তো নিজে কেতিয়াবা ইনজেকশ্যন লওঁতে দেখিছে আমাক পোনকৈ নভৰাই আমাৰ ছালখনৰ পৰা শিৰডালৰ বিচাৰে কিন্তু আমি ইয়াত শিৰ বিচাৰিবলৈ ইহঁতক অসুবিধা যিহেতু সেইকাৰণে আমি মাচুলতে দিব লগা হয় আৰু এইদৰে আমি কি কৰিম ইহঁতক ভেকচিনেশ্যন কৰিম মই আৰু এটা মুৰ্গী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইদৰে ল'ব মই বেলেগ বেলেগ এংগলৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেখিছেনে আপোনালোকে কি ধুনীয়াকৈ দেখাই দিছোঁ মই আপোনালোকক এইদৰে আপোনালোকে মেডিচিনটো মুৰ্গীখিনিক দি দিব আৰু ইয়াৰ পাছতে আপোনালোকক কি হ'ব গোটেই মুৰ্গীখিনিক দিয়াৰ পাছত আপোনালোকৰ ভেকচিনেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব আৰু এইখিনিতে ৰাণীখেত ভেকচিন দিওঁতে আপোনালোকক মই কেইটামান সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাব বিচাৰোঁ আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে ভেকচিনেশ্যন কৰিব চাব যে কোনোবা ফাৰ্মত দুৰ্বল মুৰ্গী আছে নেকি কাৰোবাৰ বেলেগ কিবা বেমাৰ হৈ আছে নেকি তেতিয়া আপোনালোকে কিন্তু কেতিয়াও এই ভেকচিনেশ্যনটো নকৰিব কাৰণ তেতিয়া আপোনাৰ কি হ'ব অলৰেডি বেমাৰ হৈ থাকিলে কি হৈ থাকে মুৰ্গীবোৰ দুৰ্বল হৈ থাকে আৰু আপোনালোকে যদি ভেকচিন কৰি দিয়ে আৰু মুৰ্গীখিনি দুৰ্বল হৈ যায় আৰু সেইকাৰণে আপোনালোকে সেই মুৰ্গীটোক আপোনালোকে ভেকচিনেশ্যন নকৰিব পৰাপক্ষত আৰু এটা কথা হয় যে আমাৰ যেতিয়া ৰাণীখেত বেমাৰটো কিছুমান ফাৰ্মত লাগি যায় তেতিয়া আনি কি কৰে বহুত মানুহে আনি পেলাই ভেকচিনটো দি দিয়ে সেই ভুলটো আপোনালোকে কেতিয়াও নকৰিব যেতিয়া ৰাণীখেত হ'ব তেতিয়া আপোনালোকে মুৰ্গীখিনিক যিমান পাৰে ইমিউন ছিষ্টেমটো বঢ়াবলৈ চেষ্টা কৰিব আপোনালোকে ভিটামিনছ দিব ভিটামিনছ মিনাৰেলছখিনি দিব আপোনালোকে আৰু বিভিন্ন ধৰণৰ ঘৰুৱাভাৱে খোৱাব পৰা বিভিন্ন ধৰণৰ আমাৰ ছজিনা পাতেই হওক তুলসী পাতৰ ৰস এনেকুৱা ধৰণৰ বিভিন্ন ইমিউন ছিষ্টেম গ্ৰ' কৰিব পৰা বিভিন্ন ধৰণৰ মহা ঔষধ আছে নিজৰ আমাৰ পৰিৱেশত অসমৰ বিশেষকৈ বহুত ভাল ভাল গছ আছে আৰু যিবোৰৰ ওপৰত মই ভিডিঅ' আগতে বনাই থৈছোঁ আপোনালোকে চাব পাৰে ঘৰুৱাভাৱে কি আমি খুৱাব পাৰোঁ মুৰ্গীক আৰু আছে তেনেকুৱা আৰু এটা ভিডিঅ' মই আপোনালোকৰ কাৰণে বনাবলৈ চেষ্টা কৰিম মই পুনৰবাৰ কৈছোঁ তেনেকুৱা ভুল আপোনালোকে কেতিয়াও নকৰিব ৰাণীখেত বেমাৰটো হোৱাৰ পাছত আপোনালোকে কেতিয়াও কিন্তু ভেকচিনেশ্যন নকৰিব আৰু ইয়াৰ পাছতে আমি যিহেতু কৈছিলোঁ যে যিখিনি সৰু মুৰ্গী যিখিনি পোৱালি আমাৰ 20 দিন হয় তেনেকুৱা যিখিনি বয়সৰ মুৰ্গী সেই মুৰ্গীখিনিক ৰাণীখেত ভেকচিনটো কেনেকৈ কৰিব মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম যিখিনি সৰু পোৱালি আছে সেইখিনিক ভেকচিনেশ্যনটো কেনেকৈ কৰিব সেই ডেছক্ৰিপশ্যনত লিংকটোত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব মই তাত ধুনীয়াকৈ বুজাই থৈছোঁ ইয়াৰ পাছতে আহোঁ যে আপোনালোকে ৰাণীখেত ভেকচিন কৰিলে এতিয়া ইতিমধ্যে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পাছত মোৰ মতে আপোনালোকে কৰি দিয়ক ৰাণীখেত ভেকচিনটো তাৰপাছত আপোনালোকে কি কৰিব আমাৰ এতিয়া ৰিচেণ্ট আহিব লগা বেমাৰটো হৈছে ৰাণীখেতৰ আগতেই প্ৰায় আহে এই বেমাৰটো এইটো হৈছে CRD হয় মানে যেতিয়া গৰমৰ পৰা ঠাণ্ডালৈ আহে লগালগ কি হয় মুৰ্গীখিনিয়ে পৰিৱেশটো যিহেতু আমাৰ যিটো এনভাইৰমেণ্ট সেই এনভাইৰমেণ্টটো চেঞ্জ হৈ যায় মুৰ্গীখিনিয়ে কি কৰিব নোৱাৰে পটককৈ এটাচমেণ্ট হ'ব নোৱাৰে তো তাৰ কাৰণে কি হয় সেই বেমাৰটো হ'বলৈ আৰম্ভ কৰে আৰু এই বেমাৰটো হোৱাৰ মূল কাৰণটো হৈছে ঠাণ্ডা যেতিয়া পায় বা আপোনালোকৰ যদি ফাৰ্মখন লেতেৰা হয় বা তলটো যদি জেকা হৈ থাকে
তেতিয়া জেকা হৈ থাকিলে আপোনালোকে কি কৰিব বালি দিবলৈ চেষ্টা কৰিব তেতিয়া ফাৰ্মখন জেকা ভাৱটো ফাৰ্মখনত নাথাকে আৰু মই আপোনালোকক কৈ আছোঁ যে CRD বেমাৰটো ঠাণ্ডা দিনত হয় এইটো নহয় যে ঠাণ্ডা দিনতে হয় CRD বেমাৰটো কি হয় গৰম দিনতো হোৱা দেখা যায় কিন্তু গৰম দিনত হোৱাৰ কাৰণটো হৈছে যে যদি ফাৰ্মখনত গেছ হৈ যায় কিছুমান মুৰ্গী কি কয় ব্ৰইলাৰ ফাৰ্ম থাকে যিটো মুৰ্গী ফাৰ্মত ইমান নহয় ব্ৰইলাৰ ফাৰ্মত হোৱা দেখা যায় ব্ৰইলাৰ ফাৰ্মত কি হৈ যায় গেছ হৈ যায় আৰু গেছটো হোৱাৰ ফলত কি হয় CRD বেমাৰটো দেখা দিয়ে আৰু আমাৰ যদি মুৰ্গী ফাৰ্মত কি হয় গেছ হ'বলৈ হয় আৰু গেছ ফৰ্মেশ্যন হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব মুৰ্গী CRD বেমাৰে দেখা দিব এতিয়া কথা হ'ল যে CRD বেমাৰৰ লক্ষণসমূহনো কি CRD বেমাৰৰ লক্ষণসমূহ প্ৰায় আমাৰ ৰাণীখেত বেমাৰৰ সৈতে একেই আৰু সেইকাৰণে মানুহৰ কি হয় কনফিউজন হয় যে এইটো ৰাণীখেত হৈছে নে CRD হৈছে নে ৰাণীখেত হৈছে কিন্তু ইয়াৰ এটা মূল একদম মুখ্য এটা আপোনালোকে চিনাক্ত কৰিব পৰা মই সেইটোকে আপোনালোকক মই ক'ব বিচাৰিম যে ৰাণীখেত হ'লে মই আপোনালোকক যিহেতু প্ৰথম পাল যিসকলে ভিডিঅ' চাই আছে আপোনালোকে গম পাব ৰাণীখেত হ'লে কি হয় সেউজীয়া লেটিন কৰে মই আপোনালোকক প্ৰথমতেই কৈছোঁ কিন্তু CRD হ'লে যিটো লেটিন কৰিব সেই লেটিনটো বগা হ'ব বা অলপ বেলেগ কালাৰ হ'লেও বগাৰ লগত কি কয় বেলেগ কালাৰ হ'লেও আপোনালোকৰ লেটিনটোৰ লগত কিছুমান চূণৰ গুৰি নিচিনা বগা আপোনালোকে দেখিবলৈ পাব একদম আমাৰ চূণবোৰ যেনেকৈ শুকাই গ'লে যেতিয়া পানী আমি চূণ দি থওঁ চূণখিনি যেতিয়া আমি থওঁ বা চূণখিনি আমি যেতিয়া লওঁ তাৰপিছত শুকাই গ'লে কেনেকুৱা হয় চুই দিলে ভাগি গুৰি হৈ যায় নে একদম তেনেকুৱা গুৰি আপোনালোকে দেখিবলৈ পাব আৰু তেতিয়া গম পাব যে আপোনালোকৰ ফাৰ্মত CRD বেমাৰটো দেখা দিছে বা CRD বেমাৰটো লাগিছে তাৰপাছতে মই আপোনালোকক যিহেতু ৰাণীখেত বেমাৰৰ কথা কৈছিলোঁ ৰাণীখেত বেমাৰটো হ'লে কি হয় আপোনালোকে মিলাই চাব ৰাণীখেত বেমাৰটো হ'লেও আপোনালোকৰ ৰাতি মুৰ্গী নাকে মতা শুনিবলৈ পাব আৰু ইয়াতো আপোনালোকে মুৰ্গীৰ ৰাতি নাকে মতা শুনিবলৈ পাব আৰু বেমাৰটো হোৱাৰ লগে লগে আপোনালোকে কি কৰিব ৰাণীখেতেই হওক CRD হওক মুৰ্গীটোক আপোনালোকে ছেপাৰেট কৰি দিব আৰু যদি CRD বেমাৰ হৈ থাকে তেতিয়া আপোনালোকে কি কৰিব 100 মিটাৰৰ যিটো বাল্ব সেই বাল্বটো একদম ছেপাৰেট কৰি মুৰ্গীটোক যাতে একদম গৰমটো পায় সেই গৰমটো পোৱাকৈ আপোনালোকে দিবলৈ চেষ্টা কৰিব আৰু যেতিয়া মুৰ্গীটোৱে লাহে লাহে গৰম পাব আৰু CRD হোৱাৰ লগে লগে কি হয় আৰু এটা চিমটমছ আমাৰ দেখা দিয়ে মই যিহেতু আগৰ বছৰ লাষ্ট ডে আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব লাষ্ট ডে মই পাইছিলোঁ ফেচ কৰিছিলোঁ মুৰ্গীকেইটাৰ ভৰিকেইটাই কাম নকৰা হৈ যায় সিহঁতে ভৰি কাম নকৰে খোজকাঢ়িব নোৱাৰে কিন্তু আপোনালোকে যদি মেডিচিন খুৱায় মই মেডিচিনৰ নাম কওঁ আপোনালোকক মেডিচিন যদি আপোনালোকে খুৱায় তেতিয়াহ'লে সেই ভৰিৰে কাম নকৰা মুৰ্গীও ভাল হৈ যাব আৰু চাওক এই মুৰ্গীটো আপোনালোকে দেখিবলৈ পাব বগা যিটো মুৰ্গী কেনেকৈ মুখে উশাহ লৈ আছে এনেকৈ আচলতে CRD হোৱা মুৰ্গীবোৰ এনেকৈ ডিঙিৰে উশাহ লয় মানে মুখেৰে উশাহ লয় সিহঁতে আৰু কি হয় মুখেৰে বিজল কিছুমান ওলায় তাহাঁতৰ আৰু সেই বিজল ওলায় তাৰপিছতে চকুকেইটা ঢুলঢুলীয়া হৈ থাকে তাৰপিছতে গাটো গৰম হৈ থাকে আৰু এনেকুৱা কিছুমান চিমটমছ দেখা দিয়ে সকলো মুৰ্গীয়ে চব চিমটমছ দেখা নাপায় কিন্তু আপোনালোকে CRD যদি লাগে তেতিয়াহ'লে লেটিনত আপোনালোকে বগা দেখাটো একেবাৰে স্বাভাৱিক কথা এটা কথা হ'ল যে আপোনালোকে CRD ভাল কৰিবৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰিব আৰু প্ৰথম মেডিচিনটো হৈছে ভেটৰেক্স আৰু ভেটৰেক্স এই মেডিচিনটো আপোনালোকৰ ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকৰ ফাৰ্মত CRD প্ৰথম লাগিছে আপোনালোকে যদি চিমটমছটো প্ৰথমতে উদ্ভাৱন কৰিছে তেতিয়াহে আপোনালোকে এইটো মেডিচিন ব্যৱহাৰ কৰিলে সুফল পাব কিন্তু অলপমান যদি CRD বাঢ়ি গৈছে তেতিয়াহ'লে এই মেডিচিনটো আপোনালোকে ব্যৱহাৰ কৰিলে সুফল নাপায় মই যিহেতু লাষ্ট ডে ব্যৱহাৰ কৰিছিলোঁ মই সুফল নাপালোঁ কাৰণ মোৰ ফাৰ্মত CRD বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিলে আৰু এই মেডিচিনটোৰ দাম হৈছে 160 ৰুপিজ বহুত বেছি নহয় আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে যদি আপোনালোকৰ CRD লাগি গৈছে ইতিমধ্যে আৰু এই মেডিচিনটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব ইয়াতে লিখাই আছে ব্ৰইলাৰৰ কাৰণে 10 ml 6 মানে সৰু পোৱালিৰ কাৰণে 8 ml আৰু যদি কণী পাৰি থকা মুৰ্গী লেয়াৰ্ছ থাকে তেতিয়াহ'লে আমাৰ 5 ml আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু 12 ডেজৰ কাৰণে কণ্টিনিউ ব্যৱহাৰ কৰিবলৈ কৈছে আপোনালোকে কেইদিনমান চাব ব্যৱহাৰ কৰি 3 পৰা 4 দিন 12 দিনৰ ব্যৱহাৰ কৰিব থাকিলে আমাৰ মৰ্টেলিটি বহুত বাঢ়ি যাব পাৰে ইয়াত আপোনালোকে দেখাই পাব এইটো CRD কাৰণে হয় আৰু বিভিন্ন ধৰণৰ আমাৰ ইনফেকশ্যন বেমাৰ থাকে সেই বেমাৰবোৰৰ কাৰণে এই মেডিচিনটো কি কৰা হয় ব্যৱহাৰ কৰা হয় কিন্তু আপোনালোকৰ ফাৰ্মত যদি মানে CRD বহুত বেছি বেয়াকৈ দেখা দিছে মানে বহুত ডাঙৰকৈ দেখা দিছে বহুত বেছি মুৰ্গীৰ হৈছে বা মই যিটো কৈছোঁ আপোনালোকক ভৰিৰে কাম নকৰা হৈ গ'ল মুৰ্গীও ভাল হৈছে সেই মেডিচিনটোনো কি সেই মেডিচিনটো হৈছে টাইলচিন টাৰ্টাৰেট সলিউবল পাউডাৰ আৰু সেইটোক কোৱা হয় ট্ৰক্স বুলি এই ট্ৰক্স পাউডাৰ আৰু এই ট্ৰক্স পাউডাৰটোৰ দামটো কিন্তু অলপমান বেছি আৰু আপোনালোকে কিন্তু এটা কথা চাব যে আপোনালোকৰ যদি 3-4টা মুৰ্গী মৰি যাবলৈ হয় তেতিয়াহ'লে এই যিটো চক 1287 টকা এই 1287 টকাতকৈ আপোনালোকে বেছি টকাহে আপোনালোকৰ গুচি যাব লষ্ট হ'ব সেইকাৰণে যিমান পাৰে এই মেডিচিনটো আপোনালোকে কিনি আনক CRDৰ একেবাৰে বেষ্ট মেডিচিন মই এতিয়ালৈকে ব্যৱহাৰ কৰা আৰু একদম সম্পূৰ্ণ মই 100% ৰিজাল্ট পাইছোঁ মই নিজৰ প্ৰেক্টিকেল নলেজৰ পৰা কৈছোঁ মই আপোনালোকক কোনো মেডিচিনৰ এডভাৰটাইজ কৰা নাই মই নিজে এই মেডিচিনটো ব্যৱহাৰ কৰিছোঁ আৰু ব্যৱহাৰ কৰি মই সুফল পাইছোঁ কোনো মেডিচিনৰ মই বদনাম গাবও বিচৰা নাই আৰু কোনো মেডিচিনৰ মই সদনাম গাবও বিচৰা নাই কিন্তু এই মেডিচিনটো মই সুফল পাইছোঁ মোৰ বহুত মুৰ্গী মৰি গৈছিলে CRD প্ৰভাৱত আৰু এই মেডিচিনটো মই ব্যৱহাৰ কৰি
মই খুব সুফল পাইছোঁ আৰু ইয়াতে আপোনালোকে দেখাই পাব কিমান এতিয়া 1000 বাৰ্ডছৰ কাৰণে দিয়া আছে আপোনালোকে ডিভাইড কৰি ল'ব যে 2 গ্ৰামকৈ আপুনি 100 বাৰ্ডত দিব পাৰে 2 গ্ৰাম তাতকৈ যদি কম আছে তেতিয়াহ'লে আপোনালোকে 50 যদি আছে 1 গ্ৰাম দিব কেনেকৈ মোক বহুতে সোধে যে কিমান আছে মুৰ্গী মই কেনেকৈ দিম আপোনালোকে মেডিচিনটো ডিভাইড কৰি ল'ব ঠিক আছে এতিয়া আপোনালোকে কি কৰিব 100 মুৰ্গীৰ কাৰণে যদি আছে আপোনালোকে 2 গ্ৰাম কৈ দিব আৰু যদি 50টা মুৰ্গী আছে তেতিয়াহ'লে 1 গ্ৰাম কৈ দিব পানীৰ লগত মিক্স কৰি আৰু কোনোবাই সোধে যে আমাৰ মুৰ্গীয়ে পানী নাখায় আমি কেনেকৈ দিম তেতিয়া আপোনালোকে কি কৰিব শুনক যে আপোনালোকে যিখিনি দানা থাকে সেই দানাখিনি প্ৰথম ল'ব লোৱাৰ লগতে আপুনি কি কৰিব ধৰক এপোৱামান পানী ল'ব এপোৱামান পানী লৈ পেলাই এপোৱা মানে বুজিছে 250 ml আমি অসমীয়াতে ইয়াতে এপোৱা বুলি কওঁ 250 ml ৰ লগত কি কৰিব মেডিচিনটো পাউডাৰটো মিক্স কৰি ল'ব মিক্স কৰি পেলাই সেই যিখিনি দানা সেই দানাখিনি ধুনীয়াকৈ খুব জোকাকৈ সানি দিব তাৰপাছত আপোনালোকে মুৰ্গীখিনি দি দিব যদি পানীৰ লগত দিব পাৰে আপোনালোকে ভাল পানীৰ লগত দিলে আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব ভিডিঅ'টো বহুত দীঘল হৈ গৈছে মই যিমান পাৰোঁ ফাষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ পানীৰ লগত দিলে আপোনালোকে চেষ্টা কৰিব যাতে মুৰ্গীখিনিয়ে 3 ঘণ্টাৰ ভিতৰত মেডিচিনটো খাই শেষ কৰে আৰু এটা কথা মন কৰিব CRD হওক ৰাণীখেত হওক যেতিয়া হ'ব আপোনাৰ ফাৰ্মত মুৰ্গীখিনিক কিন্তু কেতিয়াও ঠাণ্ডা পানী খাবলৈ নিদিব মুৰ্গীখিনিক সদায় কুহুমীয়া পানী খাবলৈ দিব আৰু ঠাণ্ডা পানী যদি আপোনালোকে খাবলৈ দিয়ে আপোনালোকৰ বেমাৰৰ পৰিমাণ বাঢ়ি গৈ থাকিব আৰু যিমান পাৰে আপোনালোকে সদায় CRD এতিয়া হোৱা নাই মই শুনা নাই আমাৰ ইয়াতে হোৱা নাই যদি আপোনালোকে মোৰ ভিডিঅ'টো এতিয়াই চাইছে মই আপোনালোকক অনুৰোধ জনাইছোঁ মোৰ ইয়াতে চেনেলত এটা ভিডিঅ' বনাই থোৱা আছে যে ঘৰুৱাভাৱে আমি মুৰ্গীক কি খুৱাব পাৰোঁ সেই যিখিনি আছে আমাৰ ঘৰৰ ওচৰতে পোৱা হয় সেই আপোনালোকে সেই বস্তুখিনি খুৱাবলৈ যিমান পাৰে চেষ্টা কৰক আৰু যিমান পাৰে মুৰ্গী ইমিউন ছিষ্টেমটো মানে যিটো হেল্থটো আপোনালোকে একদম উন্নত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব ৰাণীখেত বেমাৰটো আপোনালোকে যদি নিজৰ মুৰ্গীখিনিক আবদ্ধ কৰি ৰাখিব পাৰে তেতিয়াহ'লে কিন্তু পৰাপক্ষত দেখা নিদিয়ে কাৰণ ৰাণীখেত বেমাৰটো কি হয় বাহিৰৰ পৰা অহা চান্সটো বেছি থাকে সেইকাৰণে মুৰ্গীবোৰক আপোনালোকে মুৰ্গী ফাৰ্মত সোমাওঁতে নিজক চেনিটাইজ কৰি ল'বলৈ চেষ্টা কৰিব এইখিনি সাৱধানতা আপোনালোকে অৱলম্বন কৰক মই আশা কৰিছোঁ আপোনালোকে গোটেই কথাখিনি ভালকৈ বুজি পাইছে মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক বুজাই দিবলৈ এতিয়া ইতিমধ্যে আমাৰ ভিডিঅ'টো 16 মিনিট পাৰ হৈ গ'ল আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু শেষলৈকে যিখিনি ভিডিঅ'টো চাই আছে মই গম পাইছোঁ তেওঁলোকে ফাৰ্মৰ প্ৰতি খুবেই মানে অনুগ্ৰহী আৰু তেওঁলোকৰ ভৱিষ্যতে ফাৰ্মখন ভাল হওক মই তাৰেই কামনা কৰিছোঁ আৰু যদি কিবা ফাৰ্মিঙৰ লগত জড়িত আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে মই যিমান পাৰোঁ আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকৰ উপযোগী ভিডিঅ' মই আনিয়ে থাকোঁ ধন্যবাদ জয় আই অসম